বৌমা চাহ লওক। যে মই এইকেইদিন কৈ আছো যে বাল্য বিবাহ বন্ধ হ'ব লাগে, সৰুত ছোৱালী মা হ'ব নালাগে। बाय बाय टाटा गुड बाय गया। কি হ'ল মা? এইটো কিবা এটা আহি আছে, চাচোন চা। গতিকে উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত। এতিয়া কি হ'ব মা? চক না। আমাৰ ভূতটোৱে গম পায় নে নাপায়? নাপায় হ'বলা, সি শুই আছে। উঠাই যা। যে মই এইকেইদিন কৈ আছো যে বাল্য বিবাহ বন্ধ হ'ব লাগে, সৰুত ছোৱালী মা হ'ব নালাগে। ये सब क्या देखना पड़ रहा है? A few moments later. কেলা এতিয়া কি হ'ব? ঐ এমনি আছ ন হেমনিয়া। আৰু আহিব লাগে তুমি ভাঙকালে। আনিছিলি মই আহোঁ বুলি কৈছিলো নেকি? চালা আহিবলৈ তত নাই যে মই খুজিম তাৰ উৎপাত কিন্তু চাবি এতিয়া পাই এতিয়া মই আহোঁ বুলি ক'লে তই আনিব লাগিছিলে নেকি কিবা? এই হ'ব মন থাক এতিয়া মাথা গৰম হৈ আছে মোৰ। ঐ জহনি যোৱাহে ক'ত আছ তহঁতি এতিয়া জেললৈ যাবি। মোৰ নাতি পোৱালিটো এতিয়া কি হ'ব? সৰুতে বিয়া পাতিবলৈ লাগে তহঁতক খালি। একে চৰিতে কান্দি কি যাবি? তাৰ চৰিম কান্দিবলৈ আহিছো এতিয়া। তই ফেক দিল তই মোক, মাথা গৰম হৈ যায় কি কম কি নকম। মানুহ বুলি আনিব লাগে তাত তত নাই দিয়া। বাপে সেতি নিব এতিয়া ৰ তহঁতক। পাইছে তই কিবা এটা কৰছো। লোকেল বৈ আমাৰ গাঁৱলৈকে বৈ। ঠিকে বুদ্ধি কলি। এটা কাম কৰিম, ঐ মা বেগটো আনি যা। তহঁতি সেইটোকে কৰ, মই বেগটো আনি দিছো ৰ। মই যাওঁ দেই, তই ভালকে থাকিবি আৰু। ঐ যাবলৈ দে তই, বাপেৰ কেইটা আহিলে মানে দিব ইয়াত। কেনেকে থাকিব ক'লে থাকিবি আৰু যেন থাক, মোৰ থবই দিয়া নাই, মোক পলাব লাগে। তোৰ ক্ষেত্ৰত নাছিলে এতিয়া
নাই মই যাবই লাগিব আনিছিলি কেনে তেতিয়াহ'লে এইবাৰ অকলে আহিছ তোৰ মাৰ ঘৰলৈ পলাই দে মই পলাম হ'ব বেছি কথা নকৰিবি মই যাওঁ আৰু দেই আৰু ল'ৰাটোকো চাবি আৰু মই যাওঁ আৰু দেই না যেই দে মই যাব লাগিব মাতি গলে দুসাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব মাতি গলে দুসাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব মাতি গলে দুসাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব মই দিয়া মৰম তোমাক কানে জানো দিব মই দিয়া মৰম তোমাক কানে জানো দিব যদি মোক পাহৰি যোৱা তুমি গুচি পাৰিবানে সুখতে থাকিব যদি মোক পাহৰি যোৱা তুমি গুচি পাৰিবানে সুখতে থাকিব সন্তানৰে দুবৰি গছক জয় মৰহি নেউনে চাই ঘূৰি তোমাকে মই পাহৰি অকণমান বহি লওঁ পোৱালি বহ এতিয়া হয় এতিয়া ক'ত যাম বাৰু দিয়া গাঁৱলৈকে যামগে আৰু বেছি দূৰ নাই অকণমান দূৰ আছে গাঁৱত থাকিলেও নহ'ব ৰ তহঁতৰ গাঁৱত চিকা এটা লুকাবলৈ জেগা নাই মই ক'ত লুকাম বে চাঙৰ ওপৰতে দিবি ভাল বুদ্ধি দিলি তহঁতৰ গাঁৱত চাং আছে নহয় ধোৱা চাং বল ধোৱা চাঙৰ ওপৰত যাই পাই ওচৰ মানুহ তাকো নকয় ঠিকেই তহঁতৰ ধোৱা চাং আছে নহয় চাবলৈ বল ইয়াতকৈ বেদনা লাগেনে ঐ জাননী জীৱনত শান্তি নহ'বই কি জানি নাযাবা ও প্ৰাণৰ স্বামী ৰাণালৈ নাযাবা ও প্ৰাণ যে মই একেদিন কৈ আছো যে বাল্য বিবাহ বন্ধ হ'ব লাগে সৰু ছোৱালী মা হ'ব নালাগে মই প্ৰাণৰ স্বামী তো গাইজ ভিডিঅ'টো এডিট কৰি এণ্ড কৰি হৈ গ'ল আৰু যদি ভিডিঅ' চাই ভাল পালে অকণমান লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এইটো ভিডিঅ' সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছিল আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে নেক্সট পাৰ্ট ধুনীয়া লৈ আহিছোঁ থেংকছ ফৰ ৱাচিং